এক করুণ দৃশ্য, এক মৰ্মান্তিক দৃশ্য। মণিপুৰ কাণ্ডৰ ভুক্তভোগী মহিলাক দেখা কৰিবলৈ গৈ ভুক্তভোগী মহিলাগৰাকীক বুকুত সাৱটি লৈ হুক হুকাই কান্দি উঠিল দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল। এক করুণ দৃশ্য, এক মৰ্মান্তিক দৃশ্য ভাইৰেল হৈছে সামাজিক মাধ্যমত। মণিপুৰ কাণ্ডৰ ভুক্তভোগী মহিলাক দেখা কৰিবলৈ গৈ ভুক্তভোগী মহিলাগৰাকীক বুকুত সাৱটি লৈ হুক হুকাই কান্দি উঠিছে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল। মণিপুৰ কাণ্ডৰ ভুক্তভোগী মহিলাগৰাকীৰ দুৰ্দশাৰ কথা জানি নিজৰ চকু পানী ধৰি ৰাখিব নোৱাৰিলে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে। আৰু এই সমগ্ৰ দৃশ্য ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। স্বাতি মালিৱালে নিজে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে এই বিশেষ ভিডিঅ'টি। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অনুমতিৰ অপেক্ষা নকৰি বহু বাধা অতিক্ৰম কৰি অৱশেষত মণিপুৰৰ নিৰ্যাতিত মহিলাৰ কাষত উপস্থিত হৈছে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল। আমি পুনৰবাৰ জনাইছোঁ, মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অনুমতিৰ অপেক্ষা নকৰি বহু বাধা অতিক্ৰম কৰি অৱশেষত মণিপুৰৰ নিৰ্যাতিত মহিলাৰ কাষত উপস্থিত হৈছে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অনুমতি বিচাৰিছিল যদিও অনুমতিৰ অপেক্ষা নকৰি অৱশেষত বিভিন্ন ধৰণৰ বাধা অতিক্ৰম কৰি নিৰ্যাতিত মহিলাৰ কাষত গৈ উপস্থিত হৈছে দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল। স্বাতি মালিৱালক দেখি বুকুত সাৱটি ধৰি হুক হুকাই কান্দি উঠিছে নিৰ্যাতিত মহিলাগৰাকীও। আৰু সেই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। আৰু এই দৃশ্যই এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে। এই দৃশ্যই সকলোৰে অন্তৰাত্মা চুই গৈছে। নিজ চকুৰে ভুক্তভোগী মহিলাগৰাকীৰ ভয় আৰু শংকা দেখি নিজৰ চকু পানী ধৰি ৰাখিব নোৱাৰিলে স্বাতি মালিৱালে। নিৰ্যাতিত মহিলাগৰাকীক বুকুত সাৱটি ধৰি হুক হুকাই কান্দি উঠিল দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱাল। আৰু এই সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছিল। আৰু এই বিশেষ ক্লিপটো আপোনালোকে স্ক্ৰীণত দেখাই বিশেষ ক্লিপটো শ্বেয়াৰ কৰিছে খুদ স্বাতি মালিৱালে নিজৰ টুইটাৰ হেণ্ডেলত। দিল্লীৰ মহিলা আয়োগৰ অধ্যক্ষ স্বাতি মালিৱালে আপোনালোকে স্ক্ৰীণত দেখাই বিশেষ ভিডিঅ'টো শ্বেয়াৰ কৰি লিখিলে, মণিপুৰ की बर्बरता की पीड़ित बेटियों के परिवार से मिली, इनके ये आंसू बहुत दिन तक सोने नहीं देंगे, अब तक इनसे कई मिलने तक नहीं आया। এই ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে খুদ স্বাতি মালিৱালে। আৰু ব্যাপক হাৰত ভাইৰেল হৈ পৰিছে এইটো সামাজিক মাধ্যমত। আৰু সকলোৰে অন্তৰাত্মা চুই গৈছে এই করুণ দৃশ্যই। সামাজিক মাধ্যমত এই ভিডিঅ'টো ব্যাপক চৰ্চা লাভ কৰিছে, সকলোৰে অন্তৰাত্মা চুই গৈছে। আৰু এই বিশেষ ভিডিঅ'টো দেখি এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে, কি ধৰণৰ ভয় আৰু শংকাৰ মাজত আছে সেই বিশেষ পৰিয়ালটি, সেই ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালটি। আৰু সেই দৃশ্য দেখি অনুমান কৰিব পাৰি প্ৰকৃততে কিমান ভয় আৰু শংকাৰ মাজত দিন কটাবলগীয়া হৈছে মণিপুৰৰ সেই ভয়ংকৰ কাণ্ডৰ ভুক্তভোগীসকলে। আৰু সেই ভুক্তভোগীসকলৰ কাষত উপস্থিত হোৱা স্বাতি মালিৱালে যেন এই ভিডিঅ' ক্লিপটোৰ মাত্ৰ 30 ছেকেণ্ডৰ এটা ভিডিঅ' ক্লিপৰ মাধ্যমেদি গোটেই ঘটনাৰ বিৱৰণ যেন দাঙি ধৰিছে। প্ৰিয় দৰ্শক, আপুনি যদি প্ৰথমবাৰ দেখিছে ভিডিঅ'টো অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে এবাৰ চোৱাৰ সুবিধা কৰি দিয়ে যেন। প্ৰিয় দৰ্শক, বিদায় ল'ব বিচাৰিছোঁ। নমস্কাৰ।